হাই ফ্ৰেণ্ড, কি খবৰ? তো মই আজি আহি আছোঁ শিৱসাগৰ নাজিৰাত। তো নাজিৰাত তাত অগ্নিনাভ শিৱ মন্দিৰ আছে। তো অগ্নিনাভ শিৱ মন্দিৰলৈ আহি আছোঁ। আপোনালোকে গতিকে ভিডিঅ'টো নোচোৱাকৈ অকণ নাথাকিব, সম্পূৰ্ণ চাব। এইটো ট্ৰেইন আলি তলেদি গৈছে। তো শিৱসাগৰ নাজিৰালৈ যদি আহে আপোনালোকে অগ্নিনাভ শিৱ মন্দিৰটো বোলে নহাকৈ নাথাকিব। বহুত আপোনাৰ মনৰ কামনা পূৰা হয় বুলি শুনা পাইছোঁ আৰু আহিছোঁ সেইকাৰণে। তো এয়া আহি পালোহি এতিয়া অগ্নিনাভ শিৱ মন্দিৰ। তো মানুহ বহুতে হৈছে, দেখিছেনে? গৰমো সাংঘাতিক গৰম। এইপিনে গামোচা লৈ বিচিছে, কিছুমানে ৰুমাল লৈ বিচিছে, কিছুমানে বিচনীয়ে বিচিছে। যিকেইজনে একোৱে নাই অনা সেইকেইজনে পূৰা গৰমতে ঠৰঙা লাগি ৰখি আছে। গৰম সাংঘাতিক দিছে কিন্তু। মানুহ দেখিছেনে কিমান হৈছে? ময়ো এই দোকানখনত চাকি ধূপ ধূনা ল'লোঁ, লৈ পিনে ইয়াতে অকণমান বহিছোঁ চকী লৈ পিনে। তো আমাৰো পৰিয়াল মানে কি, ছোৱালীজনী আহিছে, তাৰপৰা মোৰ জোঁৱাইটো আহিছে আৰু মই আহিছোঁ আৰু মোৰ মানুহগৰাকী আহিছে। এয়া মোৰ মানুহগৰাকী। তো সকলোৱে আহিছোঁ মন্দিৰলৈ। চেলফি এটাকে লৈ লৈছোঁ। গেট খোলে 8টা বজাত। গেট খোলাৰ পাছত আমি সোমাই আহিলোঁ। এয়া এই ধৰণৰ ভিতৰত চাওক কিমান মানুহ। তাৰপৰা 5 নম্বৰলৈকে আছে, 100 পৰা 5 নম্বৰলৈকে আছে। লাইন পাতিব লাগিব অকল দৰ্শন কৰিবলৈ। দৰ্শন কৰিবলৈ 5টা লাইন আছে। তো আমি আছোঁ 3 নম্বৰ লাইনত। চবতে আপোনালোকে লাইন পাতিব লাগিব। ধৰি লওক চাকি জ্বলাব হ'লেও তাতো লাইন পাতিব লাগিব, গংগাজল ঢালিব হ'লেও তাতো লাইন পাতিব লাগিব। চব লাইন বেলেগ বেলেগ, কিন্তু ডিচিপ্লিনখিনি ভাল হয় ইয়াত। সাংঘাতিক মানুহ হৈছে। সোমবাৰে বোলে আৰু মানুহ হয়, বহুত মানুহ। আজি দেওবাৰ আছিলে। তো মেইন মন্দিৰ ভাগ এই ভাগ। তো এইডোখৰতে গংগাজল কিনাৰত চাওক, গংগাজল ঢালি আছে টেকেলি এটাত। সেই টেকেলিটোৰ পৰা পাইপ এডালেদি আপোনাৰ লিংগটোত পৰিছেগৈ মন্দিৰ ভাগৰ। এইটো চাওক মন্দিৰ মেইন লিংগটো, সেইটো চাওক এই লিংগটোত পৰিছে। সেয়া দেখিছেনে? অলপ অলপকৈ মই ঝুম কৰি দেখিছোঁ। মন্দিৰৰ ভিতৰতে ইমান ভিডিঅ' কৰিবলৈ ভাল নালাগে দিয়কচোন, অলপ কৰিছোঁ আৰু। তো এই লিংগটোৰ পৰা যিখিনি গংগাজল গৈছে, সেই গংগাজলখিনি বাচন এটাত পৰিছেগৈ। আকৌ লিংগটোৰ পৰা বাচন এটাত পৰিছে। সেই বাচনটোৰ পৰা আকৌ ৰাইজে লৈ পাৰিব গংগাজল বটলত ভৰাই ভৰাই ঘৰত যাব পাৰিব। সকলোৱে আহিব, মনৰ কামনা পূৰা হ'ব। মোৰ বহুত ভাল লাগিলে। তো এই গৈছে চাকি দেখিছেনে? এই চাকি গছতে আপোনালোকে সকলোৱে ৰাইজে তাত অকল তেলটো ঢালিলেই হ'ব, চাকি গছ জ্বলিয়ে থাকিব। তো তাৰপৰাও যদি অধিক হৈ যোৱা তেলখিনি কৰিব বা হেৰি কৰিব লোকচান হ'ব নিদিয়ে, সেই তেলখিনি আকৌ পাইপ এডালেদি তাৰ টিং এটাত পৰে। সেই টিংটোৰ পৰা আপোনালোকে ঘৰলৈ সকলোৱে লৈ পাৰিব। তো মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। মোৰ ভিডিঅ' সম্পূৰ্ণ চোৱাৰ বাবে বহুত 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 ধন্যবাদ। তো থেংক ইউ।